হে গাইছ, বহুদিন ব্লগ দিব পৰা নাই, আপোনালোকে একদমেই বেয়া নাপাব। মানে অলপ শ্বৰ্ট ফিল্মৰ কামতো মানে আমি শ্বৰ্ট ফিল্মো অলপ কৰিছোঁ, তাৰে মানে কামতো আমি অলপ ব্যস্ত আছিলোঁ। যি কি নহওক, মানে আপোনালোকে হয়তো জানে যে বৰ্তমান অসমত বানপানী চলি আছে। কি ক'ম আৰু, আপোনালোকে য'তে আছে ভালকৈ থাকক, সাৱধানতা অৱলম্বন কৰক, কাম নহ'লেও ওলাই নাযাব। এইখিনিয়ে আৰু মানে এই ব্লগটো আপোনালোকক মই এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা নাই। কেৱল আপোনালোকক মই যিমান পাৰোঁ আপোনালোকক মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আপোনালোকে প্ৰয়োজনতে ঘৰৰ পৰা ওলাব, কাৰণ জানেই পৰিস্থিতি কেনেকুৱা চলি আছে। আমাৰ গাঁৱৰ পিনে বৰ্তমান মই গুৱাহাটীত আছোঁ, মানে কিবা এটা কামত আহিছিলোঁ, কিন্তু পানীৰ বাবে যাব পৰা নাই গাঁৱলৈ। মানে মই লগৰ এজনক মানে এটা ভিডিঅ' দিব কৈছোঁ, আপোনালোকক দেখুৱাই দিম কেনেকুৱা হৈছে তাত পৰিস্থিতি। মানে একদমেই ভয়ংকৰ হৈছে। আমাৰো মানে ঘৰটো চতল পাইছে আৰু যদি এনেকৈ বৰষুণ মাৰি থাকে তেতিয়াহ'লে অতি সোনকালে আমাৰ ঘৰৰ তল যাব। গৰুও আছে, অলপ মানে বিৰাট দিগদাৰে হৈছে মানুহ, বিশেষকৈ গৰু ছাগলীবিলাকতো ঘাঁহৰো নাটনি হৈছে, বৰ মানে এটা সমস্যাৰ সৃষ্টি হৈছে। তো আপোনালোকক এইখিনিয়ে ক'ম, য'তে আছে ভালকৈ থাকক, বিনা কামত ওলাই নাযাব, কাৰণ পুখুৰী, ঘৰ, চোতাল চব এক সমান হৈ গৈছে। আৰু এজন মোৰ লগৰ ল'ৰাই ক'লে যে সিহঁতৰো ঘৰত বোলে 1 কঁকালমান পানী হৈছে। তো আপোনালোকে ইয়াৰ পৰা অনুমান কৰিব পাৰে যে কিমান পানী হৈছে। আৰু এনেই হয়, আৰু এবাৰ হৈছিলে, চনটো পাহৰি গ'লোঁ মই, 2019 মানত না 20তে হৈছিল নেকি, বাৰু যে নহওক 21 বা 20ত হৈছে চাগে পানী, 21ত হৈছে চাগে। লকডাউনৰ সময়ত পানী হৈছিলে যে, মই ভালকৈ মনত নাই বাৰু। তো আপোনালোকক এইখিনিয়ে ক'ম, ভালকৈ সাৱধানতা অৱলম্বন কৰক। আৰু এইখিনিয়ে আৰু, মানে বিশেষ কথা পাতিব মনে নাই, মানে পৰিস্থিতিবোৰ দেখি আছোঁ ধৰক। আৰু গাঁৱৰ পিনেতো লাইনে একদম বন্ধ কৰি দিছে, মানে য'ত লাইন দিয়ে তাত মানে পূৰা পানী হৈছে, সেইবাবে মানে দিব পৰা নাই। মানে কিবা এটা মন টন ভাল লগা নাই, ভাবিছিলোঁ ব্লগটো নিদিওঁ নেকি, কিন্তু যিহেতু মোৰ ভিডিঅ' মই বেছি পপুলাৰ হোৱা নাই সেইটো মই জানো, কিন্তু ভিডিঅ' মোৰ 10টা হওক, 20টা হওক বা 100টাই হওক, ভিডিঅ' কোনোবাইতো চাই, এই ভিডিঅ'টোৰ পৰা যদি কোনোবা এটাইও যদি সাৱধানতা অৱলম্বন কৰে, মোৰ বাবে সেইখিনিয়ে বহুত। সেইকাৰণে আপোনালোকক কৈছোঁ, বিনা কাৰণত ওলাই নাযাব ঘৰৰ পৰা, ঘৰতে থাকক, সুস্থ থাকক, সবল থাকক, এয়ে মই কামনা কৰিছোঁ। তো এইখিনিয়ে আৰু কি ক'ম, আৰু মানে আৰু কি হয় জানেনে, আচলতে আৰু যদি পাৰে আপোনালোকে ধৰক দুখীয়া মানুহবিলাকক, য'ত মানে যাৰ একদমেই অৱস্থা নহয় গৈছে, কাৰোবাৰ কাৰণেতো ঘৰত মানে মাটি চাটি পাহাৰৰ পৰা পৰি গুৱাহাটীত মই শুনিছোঁ একদম মানে অৱস্থা নোহোৱা হৈ গৈছে, আপোনালোকে যদি পাৰে তেনেকুৱা মানুহবিলাকক সহায় কৰিব। আৰু নোৱাৰিলেতো মই একো নকওঁৱেই, কাৰণ ময়ে বৰ্তমান একো ধৰক নকৰোঁ, মই এতিয়া মানুহক সহায় কৰিব নোৱাৰিম। তথাপিও আপোনালোকে যোনে পাৰে ধৰক 10 টকা 20 টকা যি পাৰে আপোনালোকে সহায় কৰক মানুহক। এইখিনি আমি একগোট হোৱা সময়, কাৰণ যদি আমি এইটোৱে আনটোক সহায় নকৰোঁ তেতিয়াহ'লে এনেকৈ মানে তেতিয়াহ'লে আৰু কি ক'ম আৰু, মানে মোৰ ভাষা নাই দিয়ক, মানে কি বলকি আছোঁ মই নিজে গম পোৱা নাই, মানে একদমেই মোৰ মানে কথা পাতিবই মন যোৱা নাই। কিন্তু হ'লেও আপোনালোকক কৈছোঁ যে বি কেয়াৰফুল। এইখিনিয়ে, কি বকিলোঁ নাজানো, কিন্তু মই যি মনৰ পৰা আহিছে সেইখিনিহে কৈছোঁ দিয়ক। তো মানে আমি যদি এইটোৱে আনজনক সহায় নকৰোঁ তেনেকুৱা হ'লে কেনেকুৱা হ'ব। সেয়ে, আৰু যদি ময়ো পাৰোঁ কাৰোবাক 10 টকা 20 টকা হওক পাৰোঁ যদি, কাৰণ ময়ো কাম নকৰোঁ, বৰ্তমান মই পঢ়ি আছোঁ, তো মোক দেউতাই দিলে সহায় কৰিব পাৰিম। তো যোনে যোনে পাৰে, মই এনেকৈ কোৱা নাই যে আপুনি নিজে নাখায়, বা আপোনাৰ ধৰক নিজৰে 10 টকা আছে, 10 টকা যদি আপুনি নিজে নাখায় যদি আনক সহায় কৰে, সেইটো এটা বেয়া বুলি ক'ব পাৰি। তো আপোনালোকে কি, যদি পইচা আছে ধৰক আপোনাৰ লগত, মানে যদি 10 টকাই দিয়ে চলি যায় দিনটো, আপোনাৰ লগত 100 টকা আছে, তেতিয়া আপুনি 90 টকাটো দিব নালাগে, আপুনি 80 টকা ৰাখক, বিপদত লাগিব পাৰে, আপুনি 10 টকা এটা সহায় কৰি দিয়ক মানুহক, এইখিনিয়ে যথেষ্ট হ'ব।
এজন মানুহৰ বাবে। তো কি অকল বলকিলো ময়ো নাজানো, আপোনালোকক এইখিনিয়ে ক'ম যে ভালকৈ থাকক, বাছ এইখিনি। নহ'বা কথা কৈ থাকিলে দীঘলীয়া হৈ যায়গৈ। তো আৰু প্লেন আছে বহুত ভাল ভাল ব্লগ বনোৱাৰ। আহিছিলোঁ যে মই কিছুমান আপোনালোকক ঠাই দেখুৱাম গুৱাহাটীৰ, নেদেখা জানো বহুতেই দেখিছে, গুৱাহাটী আহিয়ে থাকে, হ'লেও মই কিছুমান ঠাই দেখুৱাম বুলি ভাবিছিলোঁ। চাওঁ যদি পাৰোঁ আপোনালোকক দেখুৱাম। তো এনেকৈ চাই যাব আৰু ভিডিঅ'বোৰ যদি ভাল পায়, আৰু লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো যদি নতুনকৈ চাই আছে। তো বেছি নকওঁ আৰু মানে মই কৰিলে কেৱল এই ভিডিঅ'টো পাৰে যে অলপ শ্বেয়াৰ কৰি দিব, কাৰণ এইটো ভিডিঅ'টো মানে কিবা কোনোবা এটা মানুহৰ যদি সহায় হেল্পফুল হয়, মানে সহায় হয় এই ভিডিঅ'টোৰ দ্বাৰা, মই বহুত আনন্দিত হ'ম। তো আপোনালোকে এনেকৈ মানে আৰু থাকক আৰু বাই বেছি নকওঁ। এই দেখিব পাৰিছে গুৱাহাটী পানী এতিয়াও আছে, ইয়াত পানী হোৱা নাই বাৰু। তো এইখিনিয়ে মই ব্লগটো মানে দিওঁনে নিদিওঁ নাজানো, কিন্তু বনাইছোঁ মানে একদম দিওঁনে নিদিওঁ নাজানো, কিন্তু ব্লগটো বনাইছোঁ। তো আপোনালোকে ভালকৈ থাকক আপুনি আৰু আপোনাৰ আপোন মানুহবোৰ। তাৰে কামনাৰে মই মানসে বিদায় লৈছোঁ মোৰ এই ভিডিঅ'টোৰ পৰা। তো লগ পাম নতুন ভিডিঅ' এটাত। তো আজিলৈ মানে জয় হিন্দ, জয় ভাৰত, জয় অসম।